মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে 10 শাৰী পঢ়িম অসমীয়া। তেন্তে ব'লা আৰম্ভ কৰোঁ। 1. ইংৰাজী 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। 2. তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল সৰুপৰাণী দেৱী। 3. 15 বছৰ বয়সতে নেহৰু উচ্চ শিক্ষা লাভৰ কাৰণে বিলাতলৈ যাত্ৰা কৰে। 4. দেশক স্বাধীন কৰিবলৈ আন্দোলন চলোৱাৰ অপৰাধত ইংৰাজ চৰকাৰে তেওঁক কেইবাবাৰো ফাটেক দিয়ে। 5. তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আমৰণ সেই পদ শোভা কৰিছিল। 6. তেওঁ এজন সুলেখকো আছিল। ৰঙা গোলাপ তেওঁৰ অতি প্ৰিয় ফুল আছিল। 7. তেওঁ শিশুসকলক বৰ ভাল পাইছিল আৰু মৰম কৰিছিল। 8. তেওঁৰ এই শিশু প্ৰেমৰ বাবেই তেওঁৰ জন্ম দিৱস 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয়। 9. তেওঁৰ একমাত্ৰ কন্যা শ্ৰীমতী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। 10. 1964 চনৰ 27 মে' তাৰিখে 75 বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।